BPFनि 91थि मिरु मावफुं जथुम्माया बाक्सानि बरमानि साखाथिनि खारुवायाव खुंफुंजादों। बिधानसभा बिसायख'थिनि सायाव 10 फेब्रुवारिनि उनाव थिरांथा लानाय जागोन आरो BPFआ NDA महरै बिसायख'थि गेलेगोन होननानै बुङो बिटिसिनि गाहाय हाग्रामा महिलारिया। लोगोसे डक्टर हिमन्त बिश्व शर्मायानो आसामनि फैगौ बारावबो गाहाय मन्थ्रि जागोन होननानै बुङो। गाहाय मन्थ्रि आरो गिबि मन्थ्रिनि दैदेननायाव बागुरुम्बा मोसानाया मोनसे बुहुमनां रेकर्ड बानायगोन आरो NDA आरो बिटिसिनि बायजोनि बिजाथिफोरखौ BTADआव बिजाथि लानो होनाय नङा आरो BPFआ 10 फेब्रुवारियाव क'क्राझाराव 2020 मायथाइनि गोजोन गोरोबथा सान फालिगोन होननानै बुङो। BPFआ इउपिपिएलनि समाव बाहायनो हायै रांखौ जौगाखां खामानियाव बाहायगोन। बिटिसिनि गाहाय हाग्रामा महिलारिया बेखौबो मिथिहोयो दि बिटिसिनि बिसायख'थियाव खोथा होनाय बादि 10 फेब्रुवारिनिफ्राय सेल्फ हेल्प ग्रुप, हा पाट्टा आरो खामानि गैजायै लाइमोनफोरनो हेफाजाब होनो थाखाय जागायगोन। BPF দলৰ প্ৰথম CWC আজি হ'ল নিৰ্বাচনৰ পিছত। তো আমি সঁচাকৈ বহুত আগতে CWC মিটিংখন কৰিব লাগিছিল, কিন্তু আমি সময় পোৱা নাই হিচাপে আমি সময়মতে কৰিব পৰা দেৰিকৈ হ'লেও আমি আজি আমাৰ BPF দলৰ CWC মেম্বাৰসকলৰ লগত ভালকৈ আলোচনা হ'ল। দলৰ মুঠতে এই 3 মাহৰ চৰকাৰ হোৱাৰ পিছত ৰাইজৰ সন্মুখত আমি কি প্ৰতিশ্ৰুতি দি আহিছিল, সেইটো আমি কেনেকৈ পূৰণ কৰিব লাগে, সেই এনেকুৱা লাইনত আমি আলোচনা কৰিছোঁ। মুঠতে আমি ৰাইজে যেনেকৈ আমাক মৰম কৰিছে, আমিও মৰম দিব জানিব লাগিব। এই কথাৰ ওপৰত গুৰুত্ব দি পেলাই আমি দলৰ মাজত আমি আলোচনা হৈছে আৰু ডিচিশ্যন লৈছে যে ৰাজনীতিকভাৱে আমি কি ডিচিশ্যন লৈছে বা ইলেকশ্যনত সময়ত কি প্ৰতিশ্ৰুতি দিছে, সেইটো 10 ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম। মাটিৰ পাট্টা দিয়াৰ পৰা আৰম্ভ কৰি বা আমাৰ আত্মসহায়ক গোটৰ পইচা দিয়াটো আৰম্ভ কৰি বা ইয়াং ল'ৰা ছোৱালীসকলক যিখিনি গ্ৰেণ্ড চিনাই দিয়াৰ কথা, সেইবিলাক গোটেই কথা আমি এক্সিকিউট কৰিম। 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব কথা সেইটোৱে। আৰু আমি যিটো আমাৰ শান্তি চুক্তি হৈছে 2020 চনত 27 জানুৱাৰীত যিটো পিচ এগ্ৰিমেণ্ট হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, NDFB আৰু আপচুৰ মাজত পিচ এগ্ৰিমেণ্ট, সেইটো 2020 চনত 27 জানুৱাৰীত হৈছে। সেই 27 জানুৱাৰীটো আমি BTC গভৰ্ণমেণ্ট হিচাপে অফিচিয়েলি আমি BTC ছেক্ৰেটাৰিয়েটত আমি অবজাৰ্ভ কৰিম। এই কথাটো আমাৰ দলত আজি আলোচনা কৰিছোঁ। যিটো সেইটো এটা শান্তি চুক্তি বডোলেণ্ড পিচ এগ্ৰিমেণ্ট হিচাপে হৈছে, সেইটো অবজাৰ্ভ কৰাটো আমাৰ দায়িত্ব, চবৰে দায়িত্ব, সেইটো আমি পালন কৰিম। পাৰ্টি লাইনত আমাৰ আজিলৈকেতো ভালে আছে। 10 ফেব্ৰুৱাৰী আগে আমি পাৰ্টি লাইনত যিহেতু নিৰ্বাচন আহি আছে, পাৰ্টি লাইনত কি কাম কৰিব লাগে, কেনেকৈ আগুৱাই যাম, সেই লাইনত গোটেই কথাটো 10 ফেব্ৰুৱাৰী আগত যিটো BPF দলৰ CWC মিটিং হ'ব, তাতে আলোচনা হ'ব। নাই, এইটোতো আপোনালোকে চবেই দেখি আছে। এণ্টায়াৰ BTCত প্ৰমোদ বড়োৰ দিনত পইচা আনিব নোৱাৰা, প্ৰমোদ বড়োৱে খাই পেলাই শেষ কৰিব নোৱাৰা, এইবিলাক পইচা দি আমি কাম কৰি আছোঁ এতিয়া। নাই, সেইটোতো উইদিন আছাম MLA ক্ষেত্ৰত বা BTC ক্ষেত্ৰত বা যিকোনো, কিন্তু BTC ক্ষেত্ৰত BTCৰ বাসিন্দা হ'ব লাগে। কিন্তু MLA বা MPৰ ক্ষেত্ৰত এনেকুৱা জুৰিডিকশ্যন আমি দেখিবলৈ পোৱা নাই বা এনেকুৱা হোৱাটো আমি দেখা নাই। যেন হওক, আমি BPF দল হিচাপে BTC বাহিৰত কেণ্ডিডেট আমি নিদিম। উইদিন BTCৰ মানুহ হ'ব লাগিব আমাৰ কাৰণে। কোনোবা দলে যদি কোনোবা বাহিৰৰ পৰা মানুহ আনি পেলাই কেণ্ডিডেট দিয়ে, এইটো আমাৰ আপত্তি। কিয় বেলেগ পাৰ্টিয়ে যদি আনি পেলাই কেণ্ডিডেট দিয়ে, ইয়াৰ আমাৰ আপত্তি কি আছে? কিন্তু BTC লোকেল কেণ্ডিডেট হ'লে ভাল কথা। এনেকুৱা কেণ্ডিডেট দিম বুলি আমাৰ দলত আলোচনা হোৱা নাই। অহা 10 ফেব্ৰুৱাৰী আগত এবাৰ CWC মিটিং হ'ব, ইয়াত ভালকৈ আলোচনা হ'ব যে আমি BPF হিচাপে বা NDA হিচাপে
আমি BPF দলে কিমান সিট খেলিম যেহেতু NDA হিচাপে আমি এইবাৰ নিৰ্বাচনত খেলিবলৈ ওলাইছে তো BPF হিচাপে কিমানটা সিট পাব বা আমি কিমানটা সিট বিচাৰিম আৰু AGP কিমানটা সিট বিচাৰিম সেইবিলাক আমাৰ মাজত এতিয়াও ফাইনাল ডিসকাশনত অহা নাই অৰ্থাৎ আমি বেছি সিট বিচাৰিম BPF হিচাপে বড় জাতীয় এটা মানে বাগৰুম্বা ডান্স সেই ডান্সত আমাৰ 10,000 বাগৰুম্বা ডান্সাৰ নৃত্য বহন কৰিব তো সেইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা আৰু আমি ধন্যবাদ দিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু লগতে চিফ মিনিষ্টাৰ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে আগত যেনেকৈ বিহু ডান্স কৰি পেলাই দেখুৱাই দিছে মোদী ডাঙৰীয়াৰ ওচৰত ইয়াৰ পিছত আদিবাসীসকলৰ ঝুমুৰ ডেন্স দেখাই দিছে ঠিক তেনেকুৱা আমাৰ এইবাৰ বাগৰুম্বা যিটো নৃত্য সেইটো মোদী ডাঙৰীয়াৰ ওচৰত সেইটো দেখাবলৈ সুযোগ দিলে আৰু নিশ্চয় ইয়াৰ পিছত কেতিয়াবা হয়তো কোচ ৰাজবংশী কেতিয়াবা গাৰো ৰাভা এনেকুৱা নিশ্চয় হ'ব মুঠতে আজিৰ দিনত যিটো চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই যে কাম কৰি আছে এইটোৱে প্ৰমাণ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব যেহেতু অসমত উচ্ছেদ চলি আছে এই অসমত কি হৈছে হোৱা নাই সেইটো মোক নুসুধিবি আমাৰ BTCত হোৱা নাই এইটো অসম পৰ্যায়ত কিমানজনক BTCত এনেকুৱা হোৱা নহয় 10টা কেজি মাটি পট্টা কিমানজনক দিব নাই আমি প্ৰিলিমিনাৰী প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত 5জন কৰিয়া বা 10জন কৰিয়া দিব বুলি আমি ঠিক কৰিছোঁ হয়তো কোনোবা ডিষ্ট্ৰিক্টত 10জন কৰিয়া হ'ব পাৰে মুঠতে আমাৰ হাতত সেইটো গোটেই তথ্যটো আহি পৰিছে হাজাৰ হাজাৰ মানে এপ্লিকেণ্ট আহিছে মাটিৰ পট্টাৰ কাৰণে সেইটো আমি চবকে দিম কিন্তু প্ৰিলিমিনাৰী ইনগ্ৰেশ্যন আমি 10 ফেব্ৰুৱাৰীত দিব NDA হিচাপে খেলিব খাকো সিট এৰি দিয়াৰ কথা অহা নাই NDA হিচাপে খেলিব NDA হিচাপে খেলিব খাকো সিট এৰি দিয়াৰ কোনো প্ৰশ্ন অহা নাই এইটোতো NDA হিচাপে আমি 126টাত খেলিম বাছ দেই